গুৱাহাটীৰ ফালে ফুৰিবলৈ গৈছিলোঁ আজি তাতে ভিডিঅ' কৰা নহ'ল হাতে নে অলপ পুঠিমাৰী নদী নদী মোৰ প্ৰথম ভাল পোৱা গাইছ এই গাড়ীবিলাক ইমান কাষেদি যায় আৰু হৰ্ণ মাৰে মানে ভয় লাগি যায় ইনকি দূৰ যাব পাৰে না মাক বাপাকে গাড়ী কিনি দিছেতো সেইকাৰণে আৰু যদি মনে চলাইছে আনৰ কথা নাভাবেই ভগৱানে নকৰক কিবা এটা হ'লে তেতিয়া চৰকাৰক দুখ দিব ৰাস্তাত অমুক তমুক ভোগ কিন্তু তাৰ ল'ৰা ছোৱালী গাড়ী কেনেকৈ চলাইছে সেইটো মানে ভাবিবৰ সময় নাই মানুহবিলাকৰ নাই সময়নো কাৰ আছে কাৰো আৰু সময় নাই তেওঁবোৰ অলপ লাহে ধীৰে যাব লাগে চাৰিচকীয়া আৰু বাছকেইখনো বাপৰে ইমান স্পীড মানে এই গাড়ী চলাব ভয়েই লাগে এই নহয় গাইছ এই পৰিৱেশটো আছে কি ধুনীয়া সেউজীয়া কালি মই এটা ভিডিঅ'ত কৈছোঁ কি ধুনীয়া মানে সেউজীয়া পৰিৱেশটো কিয় ভাল লাগি যায় মনটো কিয় ফ্ৰেছ পৰি যায় গাইছ নতুন কৰি ইউটিউবত আহিছোঁ সকলোৱে মৰম ভাল পোৱা আশীৰ্বাদ কৰিব যাতে আগলৈ ভাল ভিডিঅ' আৰু দিবলৈ পাৰোঁ আপোনালোকৰ মাজলৈ এতিয়া কিমান ভাল কৰি দিছোঁ নাজানো তেতিয়াহ'লে আপোনালোকে নিজৰ বুলি ভাইটি দাদা বুলি মাফ কৰি দিব আৰু কোনেনো বুজিব আমাৰে কাহিনী ও আমি কোম্পানী বালা নাই কোনো সপোন সঁচা দুবেলা দুমুঠি খাও নাই কোনো চৰকাৰী চাকৰি ও আমি কোম্পানী বালা ল'ৰা দিনৰ দিনটো কৰিব লাগিব কাম কোনেনো বুজিব আমাৰে কাহিনী এয়া সেই মৰাণজনা আহি পালোঁ গাইছ এই দলঙৰ পাৰতে পামেই আৰু মৰাণজনা এই মৰাণজনা শব্দটো কোনে বা দিছে নামৰ দিছে দিয়ক মৰাণজনা আৰু এবেগে আৰু পুঠিমাৰি বেচিমাৰি হাড়ি ভাঙা নামবিলাক মানুহবিলাকে দিয়ে দিয়ক আৰু আগৰ দিনৰ মানুহবিলাকে বেলেগ আছিল গাইছিলোঁ এই গাড়ীখন অৰিগেনাখন আগেদি অভাৰটেক কৰি সোমাই গৈছে অলপ শ্ল' কৰি গ'লে কি হ'লা হয় মানে ইমানেই ইমাৰ্জেঞ্চি এনেকৈতো মৰে এই এক্সিডেণ্ট হৈছে এনেকৈ মানে মাল খাই গাড়ী চলাইছে নেকি মই গমেই নাপায় মই অকস্মাত ব্ৰেক মাৰি আৰু গৈছোঁ আকাশখন চাওকচোন কি ক্লিয়াৰ কাষেদি এখন বুলেট যাব চাবচোন আৱাজ কাণ তাল মাৰি ধৰিছে ইয়াত ভিডিঅ'টো কম চাউণ্ড উঠিছে কিন্তু মোৰ কাষত বাপৰে বাপ কি চাউণ্ড বাপাক মই কিনি দিছে তাতে ইচ্ছা কৰি চাইলেঞ্চাৰ এটা লগে লৈছে লৈ পেলাই পূৰা দাবাইছে গাড়ী
গাইছ মই এতিয়া ৰঙিয়া আহি পালোৱে মানে ৰঙিয়া বাছ ষ্টেণ্ডটোৰ পৰা বেছি দূৰ নহয় আমাৰ ঘৰখিনি খুব বেছি 15-20 কিলোমিটাৰমান আৰু ভিতৰত সোমাব লাগিব তাৰপিছত পাই যাম আৰু গাইছ আমাৰ ইয়াতে এখন লোকেল হাট বজাৰ বহে লোকেল ৰাতিপুৱাই তুলি আনে ৰাতিবিলাক ইয়াত বহে সকল মানুহে পুৰা ফ্ৰেছ বস্তুৱে পায় এই ৰঙিয়াৰ পৰা অকণমান আহি ভাতকুছি বুলি কোৱা ভাতকুছি ভাতকুছি এখানটি দলঙৰ ইপাৰৰ পৰা ৰঙিয়া আৰু এই দলংখনৰ সেইটো মোৰ পৰা নলবাৰী পৰে মানে মাজতে নদীটো পালা ৰঙিয়া পালা নলবাৰী গাইছ বাই বাই মোক পৰা আহি পালোঁ আৰু এতিয়া আমাৰ ঘৰতে সোমোৱা ৰাস্তাটো গধূলি আকাশখন চাচোন কি ধুনীয়া লগা হৈছিল